মোর হায় হস্থির কন্যা রে খানিকো দয়া নাই মাহু তোকে লাগিয়া রে। লোকসংগীত নিজে যদি বাছি লয় সঠিকভাৱে তেতিয়াহলে মই ভাবো যে বহু দূৰ আগুৱাই যাব পাৰিব। আমাৰ পদ্মশ্ৰী প্ৰতিমা বাইদেউ জ্বলন্ত উদাহৰণ। তেওঁ গোটেই অসম নহয়, ভাৰতবৰ্ষ নহয়, সমগ্ৰ বিশ্বতে গোৱালপাৰীয়া লোকগীতক ডক্টৰ ভূপেন হাজৰিকাৰ লগত একেলগে বাট বুলাই প্ৰতিষ্ঠা লাভ কৰিছিল বিশ্ব দৰবাৰত। ঠিক তেনেদৰে কামৰূপী লোকসংগীতৰ সাধক ৰামেশ্বৰ পাঠকৰ নামো মই উচ্চাৰণ কৰিম। এখেতসকল আমাৰ প্ৰণাম্য ব্যক্তি। গতিকে তেওঁলোকেতো এটা সময়ত লোকসংগীতক লৈয়ে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল। মাজতে কিয় এইবোৰ হৈ গল? সানমিহলিবোৰ হোৱাৰ কাৰণে আজিকালি নতুন প্ৰজন্মও কয় যে আমি কোনটো শুদ্ধ ৰূপত গীতটো গাম, এই লোকগীতটো শুদ্ধ হৈ আছে নে এইটো শুদ্ধ। সেইকাৰণে লোকসংগীত শিল্পীসকলৰো বিশুদ্ধ ৰূপত তেওঁলোকে পৰিবেশন কৰাটো বিৰাট জৰুৰী, কাৰণ তেওঁ আদৰ্শ লৈয়ে নৱপ্ৰজন্মই আগবাঢ়ি যাব। গতিকে এই ক্ষেত্ৰত সেই ধাৰাবাহিকতাটো ৰাখিব লাগিব প্ৰত্যেকজন শিল্পীয়ে। কামৰূপী লোকগীতৰ স্বকীয়তা গোৱালপাৰীয়া লোকগীতৰ লগত সানমিহলি নকৰে, যাতে মানুহে যাতে বিব্ৰত নহয়, এটা শুদ্ধ ৰূপত যাব পাৰে। এইখিনি মোৰ নতুন প্ৰজন্মক আহ্বান আৰু তেওঁলোকৰ প্ৰতি। আজিকালিতো সংগীত বিষয় হৈছে মেট্ৰিকলৈকে সংগীত বিষয় বাছি লৈ পেলাই তেওঁলোকে বিষয়বস্তু লৈ পেলাই পৰীক্ষা দিব পাৰে। গতিকে স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সেইবিলাকতো সেই বিষয়বস্তুবিলাকক গুৰুত্ব দি ৱৰ্কশ্বপ যেনেকে অনুশীলন হয় সেইবোৰ দিব লাগে। আৰু অসম অতীজৰে পৰা লোক সংস্কৃতিৰ সমৃদ্ধিকাৰী এখন ৰাজ্য। গতিকে আমাৰ বিহু বুলি কোৱাৰ লগে লগে মুগাৰ সাজপাৰেৰে নাচনী এজনী সদায় দৃশ্যপটত ভাহি আহে। বিভিন্ন ধৰণৰ আমাৰ সাজ পোছাকেৰে নানা ৰঙীন একেলগে হৈ থাকে। আমি কাৰ্বি গীত গাওঁতে কাৰ্বি সাজ পোছাকেৰে কাৰ্বি টিউনটো যিটো সেইটো বজাই ৰাখিব লাগিব। তাৰপিছত মিচিংসকলৰ ঐনিতম গাওঁতেও ঠিক তেনেদৰে তাৰ সাজ পোছাকেৰে সেইটো গীত গাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহলে নৱপ্ৰজন্মইও ভাবো যে শুদ্ধ ৰূপত আগবাঢ়ি যাবলৈ তেওঁলোকো আগ্ৰহী হব। লোকসংগীত বিলাক আমি লম নে নলম, গাওঁতে বা লওঁতে তেওঁলোকে শিকোতে সেই ভাৱধাৰাটো আহিব নালাগে। এইখিনিতে মই শ্ৰোতা দৰ্শকক এটি অনুৰোধ জনাইছো, মোৰ এটি গান মুক্তি লাভ কৰিব আৰু অলপতে। চটকা, গোৱালপাৰীয়া লোকগীতৰ বহুত ভাগ আছে, তাৰ ভিতৰত চটকা বুলি এটা আছে। সেই চটকা গীতবোৰ শ্ৰোতা দৰ্শকক সোনকালে আকৃষ্ট কৰিব পাৰে। ইয়াৰ তাল আৰু সুৰ, এই যিটো সামঞ্জস্য এই গীতবিলাকত খুব প্ৰকাশ পায়। এই গীতটো মোৰ দৃশ্যশ্ৰাব্য হৈ গল। আপোনালোকক মই অনুৰোধ কৰিছো যাতে মোৰ ইউটিউব চেনেলত গৈ পেলাই আপোনালোকে শুনে আৰু কিবা এটা মতামত দিয়ে। গীতটি গাইছো। আই মোৰ ভাউজিয়ে কয়, মোৰ ননদিয়ে কয়, মুই সুন্দরী রান্ধন জানং না রে, মুই সুন্দরী রান্ধন জানং না। আই মোর ভাউজিয়ে কয়, মোর ননদিয়ে কয়, মুই সুন্দরী রান্ধন জানং না রে, মুই সুন্দরী রান্ধন জানং না। আরে রান্ধন ঘরত ডাইল বসাই সং হাটু পানি দিয়া রে, হাটু পানি দিয়া। আরে রান্ধন ঘরত ডাইল বসাই সং হাটু পানি দিয়া রে, হাটু পানি দিয়া। নয়া জামাই সাঁতার খেলায় ডাইলের উপর দিয়া, নয়া জামাই সাঁতার খেলায় ডাইলের উপর দিয়া। মোর ভাউজিয়ে কয়, মোর ননদিয়ে কয়, মুই সুন্দরী রান্ধন জানং না রে, মুই সুন্দরী রান্ধন জানং না রে, মুই সুন্দরী রান্ধন জানং না।